প্রিয় দর্শক, বিশ্বনাথর এখন ঐতিহাসিক রেল স্টেশন নামে যার এক খুকিয়া পরিচয় মোনাবাৰী রেল স্টেশন। আর আপোনালোক জানে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ চাহ বাগিচা হৈছে মোনাবাৰী চাহ বাগিচা। আৰু এই ৰেল স্টেশনখন ব্ৰিটিছে নিৰ্মাণ কৰি ওলাইছিল তেখেতসকলৰ সুবিধাৰ্থে। আজিৰ দিনত এই ৰেল স্টেশনৰ অৱস্থা কেনেকুৱা আহকচোন চাই লওঁ। মোনাবাৰী ৰেল স্টেশন দেখা পাইছে নহয়, যাত্ৰীসকলক বহিবৰ কাৰণে প্লেটফৰ্মত ৰাখি থৈছে মোনাবাৰী ৰেল স্টেশন। আৰু এই মোনাবাৰী ৰেল স্টেশনত এটাই প্লেটফৰ্ম আছে আৰু ট্ৰেক এটাই। তেতিয়াহ'লে আহক নিচেই কাষত যাওঁ। এই ট্ৰেইন স্টেশনত টিকেট কাউণ্টাৰ, যাত্ৰীসকলৰ ৱেটিং ৰুম, টয়লেট, ইউৰিনেলৰ আৰু কি কি সুবিধা আছে আৰু ট্ৰেইন দিনত কেইবাৰ ৰখাই জানিবলৈ হ'লে সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আহক ট্ৰেইন স্টেশনৰ টিকেট কাউণ্টাৰৰ ওচৰত যাওঁ। বন্ধুসকল, এয়া হৈছে মোনাবাৰী ৰেল স্টেশনৰ টিকেট কাউণ্টাৰৰ দৃশ্য। টিকেট কাউণ্টাৰৰ ভিতৰৰ অংশ চোৱাৰ আগত ইয়াৰ চৌপাশৰ দৃশ্যটো এবাৰ চাই লওঁ আহকচোন। আহক মানে টিকেট কাউণ্টাৰৰ সন্মুখ ভাগৰ দৃশ্য চাওক। এতিয়া আহক টিকেট কাউণ্টাৰৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াৰ টিকেট কাউণ্টাৰৰ ভিতৰলৈ সোমাবলৈ এয়া ৰাস্তা দেখা পাইছে নাই, এয়া ৰাস্তা। আৰু ৰাস্তাত দুই কাষে হাই বনেৰে ভৰি আছে। আৰু এই টিকেট কাউণ্টাৰত যাত্ৰীসকলক সুবিধাৰ কাৰণে এনেকুৱা ধৰণৰ বহাৰ ব্যৱস্থা সুব্যৱস্থা কৰি দিয়া হৈছিলে যেতিয়া এই ৰেল ষ্টেচনখন চলি আছিলে। মোনাবাৰী ৰেল স্টেশনৰ টিকেট কাউণ্টাৰ দেখা পাইছে, টিকেট কাউণ্টাৰ। আৰু টিকেট কাউণ্টাৰ চাওক কি দূৰ অৱস্থা, গিলাচ নাই কিন্তু দেখা পাইছে নাই, এয়া চাওক ভিতৰত সোমাই দিলে গিলাচ নাই, এয়া কাউণ্টাৰত গিলাচ নাই। আৰু খিৰিকীবিলাকৰ অৱস্থা চাওক, কাউণ্টাৰত যিবিলাক টেবুল সা সৰঞ্জাম সেইবিলাক অৱস্থা, কাৰণ বিদ্যুৎ আছে কিন্তু বিদ্যুৎ কানেকশ্যন আছে, বিদ্যুতৰ মিটাৰত বিদ্যুৎ পাই আছে। আৰু এই টিকেট কাউণ্টাৰৰ যিটো কাৰ্যালয় তাৰ অদূৰ অৱস্থা চাওক, কি সুন্দৰ এক দৃশ্য চাওক, পৰিৱেশ, বেলগছ দেখিলে ভাল লাগিব, এয়া বেলগছ। আৰু ইয়াৰ এই টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰাৰ পিছত আপুনি প্লেটফৰ্মত উঠিবলৈ এয়াই ৰাস্তা। আৰু এয়া হৈছে ৰেলিং আৰু দেখা পাইছে পকা। আৰু এইফালে আপুনি বিকলাংগ মানুহ যিসকল আছে বা বাইক চাইকেল গাড়ী উঠিবৰ কাৰণে সুব্যৱস্থা কৰিছে। আৰু এয়া হৈছে টাইম টেবুল অফ মোনাবাৰী হেড, মানে কোনটো ট্ৰেইন কিমান সময়ত আহিব তাৰ তালিকা ইয়াত লিখা আছে। কিন্তু ফলকটো কেনেকুৱা দূৰ অৱস্থাত দেখা পাইছে। তেতিয়াহ'লে আহক প্লেটফৰ্মৰ ওপৰত যাওঁ, তাত কেনেকুৱা ধৰণৰ পৰিৱেশ চাবলৈ কেনেকুৱা আছে আহক। এতিয়া মই সম্পূৰ্ণকৈ প্লেটফৰ্মত উঠি গ'লোঁ। আৰু এই ৰেল ষ্টেচনত মাত্ৰ এটাই প্লেটফৰ্ম আৰু এটাই ট্ৰেক আছে। এইফালে গ'লে আপুনি লখিমপুৰ, ধেমাজিৰ নাহৰলগুন, আৰু এইফালে যে যাব বিশ্বনাথ, তেজপুৰ, ৰঙিয়া, ৰাঙাপাৰা গৈ পাব। আৰু এইয়া দেখা পাইছে, এয়া হৈছে মোনাবাৰী ৰেল ষ্টেচনৰ টয়লেট আৰু ইউৰিনেলৰ দূৰ অৱস্থা। ইয়াৰ পৰা এবাৰ চাই লওক সুন্দৰকৈ মোনাবাৰী ৰেল ষ্টেচনৰ টিকেট কাউণ্টাৰৰ দৃশ্য। আৰু এই আছে পানীৰ সুব্যৱস্থা আছিল, কুৱাটো হাবিৰ মাজত কেনেকুৱা অৱস্থাত আছে চাওক, ক্ষত বিক্ষত অৱস্থাত। বন্ধুসকল, ইয়াৰ স্থানীয় তিনিজন যুৱকক দেখা পালোঁ। সিহঁতৰ পৰা সুধিম যে এই ষ্টেচনত ট্ৰেইন কেতিয়া ৰখে আৰু টিকেট কাউণ্টাৰ যিহেতু অৱস্থা জয়ী হৈ যোৱা, টিকেট কৰ পৰা সংগ্ৰহ কৰে। বাবু, তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম বিশাল দোচা। ঘৰ ক'ত? ঘৰ মাদুৰালি। ইয়াতে মানে মাদুৰালি। আচ্ছা, এই ষ্টেচনৰ অৱস্থাটো জয়ী হৈ যোৱা টিকেট কাউণ্টাৰ অৱস্থা, ইয়াত ট্ৰেইন ৰখে নে নৰখে? ইয়াত ৰাতিপুৱা ৰখে, ৰাতিপুৱা 7টা মানত ৰখে, আৰু ৰাতি ৰখে, ৰাতি 9টা মানত আহি ৰখে। তেতিয়া যাত্ৰীসকলতো উঠে, টিকেট কৰ পৰা সংগ্ৰহ কৰে? টিকেট কাউণ্টাৰ যিহেতু ভাঙি চিঙি জৰাজীৰ্ণ অৱস্থাত আছে। টিকেট কাউণ্টাৰ মানে নাই, মানে যোনে টিকেটটো দিয়ে যে সি মানে মানুহটো মানে নাই ইয়াৰ। যোনে টিকেট দিয়ে মানুহটো ইয়াৰ নহয়, মানে মাষ্টৰে নাই, মাষ্টৰে ইয়াৰ নাই, মানে নাহে। ষ্টেচন মাষ্টৰ নাই, টিকেট দিয়ে। যাত্ৰীসকল উঠে ইয়াত, টিকেট ক'ত পায়? বিনা টিকেট উঠিব লাগিব ট্ৰেইনত। সেইটোৱে, বিনা টিকেটে উঠে আৰু কৈ দিয়ে যে হেৰি বেলেগ ষ্টেচনত মানে হেৰি কৰিম। দিনত মানে দুবাৰে ৰখায়, ৰাতিপুৱা আৰু ৰাতি। বন্ধুসকল, এয়া আছিল মোনাবাৰী ৰেল ষ্টেচনৰ কিছু দৃশ্য বা কাহিনী। মনত ৰাখিব, এই পথেৰে ৰাজধানী এক্সপ্ৰেছ চলে। মোনাবাৰী ৰেল ষ্টেচন এক ঐতিহাসিক ষ্টেচন। আজি তাৰ দূৰ অৱস্থা, ষ্টেচন মাষ্টৰ আৰু টিকেট কাউণ্টাৰৰ অৱস্থা জয়ী হৈ গৈছে, আপোনাক দেখালোঁ। বন্ধুসকল, এয়া আছিল মোনাবাৰী ৰেল ষ্টেচনৰ বাস্তৱ দৃশ্যপট আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা গঠনমূলক মন্তব্য দি যাওঁ বুলি আশা ৰাখিলোঁ। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আনও চাবলৈ সুবিধা পায়। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।